Hello friends, welcome to my channel. আজি মই ফলাৰিছ অৰুণ্ডিনেচি বা ৰিড কানাৰী গ্ৰাছ বুলিও কোৱা হয়। এইটো প্লান্টৰ ল'ব লগা যত্ন, কেনেকৈ ৰিপোৰ্টিং কৰিব লাগে, কেনেকৈ ৰুব লাগে, কি যত্ন ল'ব লাগে, মই সকলোবোৰ জনাম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বহুতে এইটোক স্পাইডাৰ প্লান্ট বুলি কয়, বাট দিছ ইজ নট স্পাইডাৰ প্লান্ট। আৰু কি ডিফাৰেঞ্চ আছে মই গোটেইখিনি জনাম। চ' ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াৰ চাইণ্টিফিক নেমটো হ'ল ফলাৰিয়াছ অৰুণ্ডিনেচি। আৰু ই পইচি ফেমিলিৰ আণ্ডাৰত পৰে। ইয়াৰ লোকেল নেমবোৰ হ'ল ৰিড কানাৰী গ্ৰাছ, পেষ্ট'চিণ্টো আৰু কিছুমানে ৰিবন গ্ৰাছ বুলিও কয়, কাৰণ ইয়াৰ ষ্ট্ৰাকচাৰটো অকণমান ঘাঁহৰ দৰে দেখিবলৈ হয়। এইটো প্লান্ট আপুনি নাৰ্চাৰীত 60 to 70 ৰুপিছত পাই যাব। আৰু এটা বেনিফিট হয় যে এবাৰ কিনিলে বাৰে বাৰে কিনিব নালাগে, কাৰণ ইয়াৰ প্ৰপাগেশ্যনটো বহুতেই বেছি ইজি হয়। উইণ্টাৰ ছিজনত গছটো অলপমান ছাঁ বা মইষ্ট প্লেচ য'ত আছে তাতে থৈ দিব, নহ'লে গছটো মৰি যোৱা টাইপ হৈ যায়। আৰু এয়া চাব পাৰে আপুনি কিমান পুলি ওলাইছে, আৰু ইয়াৰে পৰা যিকোনো এটা উঠাই পেলাই আপুনি ৰুই দিব পাৰে বেলেগ ঠাইত। এইটো প্লান্টৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল ইয়াক আপুনি স্পাইডাৰ প্লান্টৰ দৰে ছাঁত ৰাখিলে নহ'ব। ইয়াক আপুনি ডাইৰেক্ট ছানলাইট দিব লাগিব, লাইক 5 to 6 আৱাৰ্ছমান ইয়াক ছানলাইট লাগে, তেতিয়াহে কালাৰটো আহে। নহ'লে পাতবোৰ একেবাৰে গ্ৰীণ হৈ যোৱা টাইপ হয়। স্পাইডাৰ প্লান্ট বুলি বহুতে ভাবে, কিন্তু স্পাইডাৰ প্লান্ট নহয়, কাৰণ স্পাইডাৰ প্লান্টটো ইনড'ৰ প্লান্ট হয় আৰু এইটো কমপ্লিটলি আউটড'ৰ প্লান্ট হয়। ইনড'ৰত আপুনি ৰাখিব পাৰে, প্ৰব্লেম নাই, বাট তেতিয়া কালাৰটো একজেক্ট এনেকুৱা কালাৰ নাপাব আপুনি। এয়া চাওক, তিনিওটা টোটেলি ডিফাৰেণ্ট প্লান্ট হয়। এইটো ফেলেৰিয়াছ, এইটো স্পাইডাৰ, আৰু এইটো পেণ্ডানাছ। আৰু তিনিওটাৰ ফেমিলিও বেলেগ বেলেগ হয়। চ' তিনিওটা আমি এটাই জেনাছ বুলিও ক'ব নোৱাৰি। চ' আপুনি চাব পাৰে কিমানখিনি ডিফাৰেঞ্চ আছে। বাট মই বহুতকে কোৱা শুনিছোঁ তিনিওটাকে স্পাইডাৰ প্লান্ট বুলি। চ' মই ভাবোঁ আপুনি ডিফাৰেঞ্চটো ধৰিব পাৰিছে। দেখিবলৈ অকণ চিমিলাৰিটি আছে, নোহোৱা নহয়, কাৰণ পাতৰ লেংথটো বা ইয়াৰ পেচেছবোৰ দেখিবলৈ অকণমান একেই হয়, বাট আমি এটা নাম দি গোটেইকেইটাকে মাতিব নোৱাৰি। চ' ডিফাৰেঞ্চটো আমি জানিব লাগিব। আৰু ইভেন পেণ্ডানাছৰ কালাৰটোও টোটেলি ডিফাৰেণ্ট হয়। বাকী এই দুটা অকণমান মিলে, গম পাওঁ, এইটো কনফিউজনটো গম পোৱা যায়, বাট পেণ্ডানাছকো স্পাইডাৰ প্লান্ট বুলি কোৱাটো একেবাৰে ভুল হয়। আৰু এইটো প্লান্ট আপুনি চাব পাৰে ছেইম ফেলেৰিয়াছ প্লান্টেই হয়, বাট এইটো ছাঁত আছিলে, চ' কালাৰটো টোটেলি গ্ৰীণ আহিছে। বাট গ্ৰীণ একেলগে ৰাখিলে দেখিবলৈ ভাল হয়। চ' আপুনি ভিতৰত ৰাখিব খুজিলে আপুনি এনেকৈ ৰাখিব পাৰে। এতিয়া ব'লক আমি চইলটো ৰেডি কৰি লওঁ। ইয়াতে মই 30% কাউডাং কম্প'ষ্ট আৰু 70% গাৰ্ডেন চইল দিছোঁ। আৰু ভালকৈ মিহলাই ল'ব। আৰু এয়া চাব পাৰে বেবী প্লান্টবোৰ, ইয়াৰ ৰুটিঙো ইমান ধুনীয়াকৈ হৈছে। বাট এক্সেছ ৰুট থাকিলে, বেছি ডাঙৰ ৰুটছ থাকিলে আপুনি কাটি ল'ব ৰুটছখিনি, যেতিয়া আপুনি নতুনকৈ ৰিপটিং কৰিব বা নতুনকৈ গছটো লগাব। গছটো লগোৱাৰ পিছত পানী দি দিব, আৰু ইয়াৰ ৱাটাৰিংটো এক্সেছ ৱাটাৰিং নকৰিব, কিন্তু মাটিটো মইষ্ট থাকিব লাগিব। একেবাৰে বোকা টাইপৰ হ'লে বেয়া, তেতিয়া পাতবোৰ য়েল্ল' হৈ যাব, টিপবোৰ ৰেড হৈ যাব। চ' সেইটো লক্ষ্য ৰাখিব যাতে মাটিটো মইষ্ট থাকে,
বাট বোকা টাইপৰ যাতে নহয়, চগি যাতে নহয়। এইটো হৰলিক্সৰ বটল আছিলে, চাগে গমে পাইছে দেখি। চ' আপুনি যিকোনো ধৰণৰ পট ল'ব পাৰে।